যে এটা কাহিনী ক'বলৈ ওলাইছোঁ দেই। এগৰাকী মানুহ তাৰমানে 4জন ল'ৰা ছোৱালী, এগৰাকী ছোৱালী আৰু 3জন ল'ৰা। তেওঁৰ বিয়া কেনেকৈ হৈছে, আমাৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ তেওঁৰ বিয়া কেনেকৈ হৈছিল জানেনে? তেওঁৰ গিৰিয়েকে তাৰমানে তেওঁলোকৰ ঘৰৰ ওচৰতে অফিচ এটাত কাম কৰিছিলে আৰু তেনেকৈ তেওঁৰ লগত মানে চিনাকি হ'ল। মানুহজনী অকণ দেখিবলৈ ধুনীয়া, কিন্তু ৰংটো ক'লা ক্ষীণমিন। মানুহজনী আৰু দুয়োটাৰ মাজত মনৰ মিল হ'ল। এনেকৈ ঘৰৰ ওচৰত যেতিয়া আহোঁতে যাওঁতে, আৰু তেওঁলোকৰ ঘৰত ভাড়াও আছিল, তেনেকৈ মনৰ মিল হ'ল, হৈ পেলাই বিয়াৰ প্ৰস্তাৱ দিলে। বিয়া চিয়া হ'ল, দুখীয়া ঘৰৰ আছিল মানে ছোৱালীগৰাকী। তাৰপিছত বিয়া চিয়া হৈ গ'ল। বিয়া হৈ 6 মাহ ভালেৰে চলিল আৰু দৰমহা পালে। দুটা পৰিয়াল এনেকৈ টুকটাক চলি থাকে আৰু 6 মাহমান গৈছে। এনেতেতো মানে এটা প্ৰায় 15 বছৰমান বয়সৰ ল'ৰা এদিন আহি ওলাইছে যেতিয়া মানে বিচাৰি মানুহজনক বিচাৰি আহিছে। আহি কৈছে যে এখেত মোৰ দেউতা, আজি 6 মাহে মোক আমাৰ ঘৰত পইচা দিয়া নাই, সেয়ে মায়ে মোক পঠাইছে। তাৰপিছততো হাহাকাৰ লাগিল। প্ৰথম অৱস্থাত মানুহজনে মিছা মাতিলে যে মোৰ তেনেকৈ কোনো সংসাৰ নাই, মই কোনো সংসাৰী নহয়, এইখনেই মোৰ প্ৰথম সংসাৰ। তাৰপিছত আৰু যেতিয়া ল'ৰাটোৱে কান্দা কাটা কৰিলে, তেতিয়া মানুহজনে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে হয়, তেওঁৰে পুত্ৰ, আগত এখন সংসাৰ আছে আৰু ইয়াতে তেওঁ অবিবাহিত বুলি এই ছোৱালীজনীক বিয়া কৰালে। তেতিয়া ছোৱালীজনীৰ ককায়েকে আহি খবৰটো শুনি পেলাই ক'লে, ছোৱালীজনীৰ ইহঁতৰ ঘৰলৈ আহি ক'লে, বল নালাগে ইয়াত থাকিবলৈ, মই খালে বা আমি খালে তয়ো খাবি, আৰু আমি নাখালে তয়ো লঘোণে থাকিবি। ছোৱালীজনীৰ দেউতাক নাছিল, মাক, ককায়েক আৰু তেওঁ আছিল। অৱস্থা বেয়া আৰু, ককায়েকে কিবা সৰু সুৰা কাম কৰে, এনেকৈ যেন তেন চলি থাকে। তেওঁ নগ'লে মানে কি, মই অলপতে সুধিছিলোঁ তেওঁক যে আপুনি কিয় নগ'লে? এতিয়া মানুহজনী বয়সস্থ হৈছে, কৈছে নাই মই নগ'লোঁ মানে দুটা কথা চিন্তা কৰিলোঁ। এটা কথা, মই সেই বিধৱা মাগৰাকীৰ বোজা হ'ব নিবিচাৰোঁ। ককাইদেউ এদিন বিয়া পাতিব, তেওঁৰো ঘৰ সংসাৰ হ'ব, আৰু মাৰ ডিঙিত মই ওলমি থাকিব লাগিব। দ্বিতীয়তে হ'ল, মানুহজনক তেওঁ বহুত প্ৰাণ ভৰি ভাল পাইছিল, সেইকাৰণে তেওঁ আৰু এই মানুহজনক এৰি যোৱাটো চিন্তা কৰিব নোৱাৰিলে। যদিও মানুহজন বয়সত বহুত ডাঙৰ। যি নহওক, তেনেকৈ থাকি যিখিনি দৰমহা পায়। আৰু প্ৰথম অৱস্থাত আৰু এটা ইণ্টাৰেষ্টিং, প্ৰথম অৱস্থাত মানুহজনে সেই অফিচটোত মানে ভাল চাকৰি কৰা বুলি ভাবিছিল। ইহঁতেও দুখীয়া মানুহ, কোনেনো ইমান খা খবৰ লয়, কিন্তু নহয়, তেখেতে এটা 4th গ্ৰেডৰ চাকৰিহে কৰে, আৰু সেই 4th গ্ৰেডৰ চাকৰিৰে মানে 2খন ঘৰ পুহিব লাগে। সেই যে ল'ৰাটো আহিল, সেইটো মাহৰ পৰা মানে দৰমহাখিনি দুভাগ কৰে, এভাগ এইটো পৰিয়ালে ৰাখে, আনটো ভাগ সেইটো পৰিয়াললৈ পঠিয়াই দিয়ে। তেনেকৈ চলিল। গতিকে এই পৰিয়ালটোৱে চলিবলৈ দিগদাৰ হয়, তাত হাত পাতে, তাত হাত পাতে, তেনেকুৱা। মানুহজনী কিন্তু বৰ চোকা আছিল দেই, লিখা মেলা বা এনেকুৱা কিছুমানত বৰ উস্তাদ আছিল। এনেকৈ ল'ৰা ছোৱালীকেইটাও তেওঁৰ 4টা ল'ৰা ছোৱালীৰ মাক হ'ল তেওঁ। এগৰাকী ছোৱালী আৰু 3টা, 2টা ল'ৰা, এজনী ছোৱালীৰ মাক হ'ল তেওঁ, এটাকৈ। কিন্তু তিনিওটা বৰ পঢ়াত বহুত ভাল। চাওকচোন মানুহৰ দুখ, কেনেকুৱা দুখ। তেনেকৈ ডাঙৰ দীঘল কৰিলে। তাৰপিছত কি হ'ল, এটা সময়ত মানে ডাঙৰ ল'ৰাই চাকৰি পালে, ছোৱালীজনীয়ে চাকৰি পালে, 2 নম্বৰ ল'ৰাইও চাকৰি পালে। মানুহজনে কি কৰিলে, এই মানুহজনীৰ লগত কিবা থোটা মোজাটো ঘৈণীয়েকৰ মাজত লাগেই দিয়কচোন। এইটো লগাৰ কাৰণে তেওঁ গৈ আগৰ প্ৰথমা ঘৈণীয়েকৰ লগত থাকিলগৈ। মানুহজনীতো অসহায় হ'ল। গোটেইকেইটা ল'ৰা ছোৱালীৰ বিয়া হৈছে, বিয়া বাগ পাতিছে। তেতিয়া মানুহজনীক এই সৰু পুতেকে লৈ গৈ আছে। সৰু পুতেকৰ তাতো একদিন একদম এনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে, ঘৰৰ পৰা বাহিৰ উলিয়াই দিছে। মানুহজনী বাহিৰত আছে এদিন,
তাৰপিছত ওচৰৰে মানুহে লৈ গৈ তেওঁক এমাহ ৰাখিলে। এমাহ থাকিলে মানুহ ঘৰৰ তাত, কিন্তু সদায়তো আৰু ৰাখিব নোৱাৰে, কামে বনে ওস্তাদ মানুহজনী। কি কৰিলে, অলপ আঁতৰৰ এখন ঠাইৰ বৃদ্ধাশ্ৰম এখনত তেওঁক লিখা মেলা কৰি থৈ দিলে। তেনেকৈ বৃদ্ধাশ্ৰমত কিছুদিন থাকিল। থকাৰ পিছত কি হ'ল, প্ৰথমা ঘৈণীয়েক মানুহজনৰ মৰি থাকিল। বয়স হৈছে, মানুহজনটো অসহায় হ'ল। সেই ল'ৰা ছোৱালী দুটা আছিল তেখেতৰ, আগৰ ঘৈণীয়েকৰ ল'ৰা ছোৱালী দুটাও বিয়া পাতিছে। তাৰপিছত আহি পেলাই এই দুই নম্বৰ পুতেকৰ লগ লৈছিল। তেতিয়া 2 নম্বৰ পুতেকৰ যেতিয়া লগ লৈছে, মানুহজনীক আনিব বিচাৰিছে, বৃদ্ধাশ্ৰমখনলৈ গৈছে। গৈ পেলাই সকলোৱে তেখেতক কৈছে, আহা আমাৰ ঘৰত আহা। মানুহজনীয়ে নাহে, কয় কি মই ইয়াতে বহুত সুখত আছোঁ, মই বহুত ভাল আছোঁ। আৰু মানুহজনীয়ে লিখা মেলা কৰে, গতিকে তেনেকৈ 2 এপইচা ঘটে, নাযাওঁ বুলি কৈছে। নাই নেৰে, ল'ৰা ছোৱালী গোটেইকেইটাই লিখা মেলা কৰি যে আৰু এনেকৈ তোমাক অসহায় নকৰোঁ, আমাৰ লগত থাকিবা। এইদৰে কৈ লৈ আহিল আৰু এতিয়া মানুহজন আৰু এই মানুহগৰাকী একেলগে থাকে। অলপতে মই তেওঁক লগ পাইছিলোঁ আৰু তেওঁৰ কাহিনীবিলাক মোৰ ওচৰত অলপমান ক'লে, শুনি দুখ লাগিল মোৰ। আগতে ময়ো তেওঁক মানে অলপ চলপ পইচা দি মাজে মাজে সহায় সহযোগ কৰিছিলোঁ, যিহেতুকে ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল। যি নহওক, মানুহৰ যে কেনেকুৱা দিনকাল কি আহে চাওকচোন। এতিয়া মানুহজনী অনুতপ্ত, কয়কে নাই মোৰ এনেকুৱা যে বিলাই হৈছে, আচলতে মই প্ৰথমা ঘৰখনৰ মানে প্ৰথম পত্নীৰ মই ভাত কাঢ়ি আনিলোঁ। মই তেতিয়া কৈছোঁ, নহয় আপুনিতো জনা নাছিল, আপুনি জানিছিল নেকি যে তেখেতৰ আৰু আগতে এখন সংসাৰ আছে? মানুহজনে ক'লে নাই জনা নাই। তেতিয়াহ'লে আপুনি আপোনাৰ পাপ কিয় হ'ব? আপুনি জানি শুনি কৰা নাই নহয়, জানি শুনি কৰিলেহে পাপ হ'ব। আৰু বৰ্তমান কিন্তু দুয়োটাই ভালে আছে। মানুহজন বহুত বুঢ়া হৈছে আৰু মানুহজনক আলপৈচান ধৰি মানুহজনে সুখেৰে আছে। মানুহজন মৰিলে কি হয় ক'ব নোৱাৰোঁ। আৰু তেওঁতো পেঞ্চন নাপাব, পেঞ্চন পাব জানো? কাৰণ দ্বিতীয় পত্নী, প্ৰথমা পত্নীৰ ল'ৰা ছোৱালী আছে, সুস্থ আছে, তাৰপিছত দ্বিতীয় পত্নী বিয়া কৰাইছে। এতিয়া মানে দ্বিতীয় পত্নী হিচাপে তেওঁ নিশ্চয় পেঞ্চন নহ'ব। পিছৰটো কি হয় ভগৱানে জানে। আৰু ভগৱানে যাতে তেওঁক সুস্বাস্থ্যৰে থকা দিনকেইটা ভালে কুশলে ৰাখে। ইয়াততো আৰু আমি একো কৰিব নোৱাৰোঁ। আমাৰ এখেতক আহিও সুধিছে যে মই পেঞ্চনটো কেনেকৈ পাম। এখেতে কিন্তু যিখিনি জানে কৈছে, নাই আপুনি পেঞ্চনটো পাব নোৱাৰে। আৰু তেওঁৰ ল'ৰা ছোৱালী তাৰমানে বহুত ডাঙৰ দেখাইছে, ল'ৰা ছোৱালীবিলাকৰো নথি পত্ৰ অফিচত দিয়া আছে। কৈছে যে ল'ৰা ছোৱালী যদি সৰু থাকিলে হয় যেনতেন, কিবা উপায় আছে যদি আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মই সেইকাৰণে এই ভিডিঅ'টো দিছোঁ। মানুহজনীক মই এটা উপায় দিব পাৰিম।